সানডে আৰু ব্ৰেকফাষ্টৰ লগতে মই আজি মৰ্নিংটো আৰম্ভণি কৰিছোঁ আৰু লগতে ভাবিছোঁ আপোনালোককো মই শ্বেয়াৰ কৰোঁ। আজি মই পাস্তা বনাব লৈছোঁ, লগতে মোৰ প্ৰজেক্টৰ কাম কৰি আছোঁ, যিহেতু বহুতখিনি কাম আছে সেইকাৰণে লগত ব্ৰেকফাষ্ট বনাই আছোঁ আৰু কামো আৰম্ভ কৰিছোঁ শুই উঠাৰ পৰাই। আৰু লগতে আজি ৰেচিপি এটা ধুনীয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিহেতু খুব গৰম পৰি আছে, যিহেতু এই গৰমত খাবলৈ বহুতেই টেষ্টি হ'ব। এতিয়া মই পাস্তাখিনি বইল হোৱাৰ পিছত এতিয়া অকণমান ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। পিঁয়াজ দিছোঁ, লগতে জিৰা দিছোঁ, অকণমান জালুকৰ পাউডাৰ দিছোঁ, অলপ নিমখ দিছোঁ। তাৰপিছত পাস্তাখিনি ধুনীয়াকৈ মই মিক্স কৰি বনাই ল'ম। অলপ বহুত দিনৰ মূৰত টিভিটো লগাইছোঁ আৰু এনিমেল প্লেনেটে মই চাই খুবেই ভাল পাওঁ, লগত তাকে চাই আছোঁ। পাস্তা ৰেডি হৈ গৈছে অলৰেডি আৰু এয়া মই খাবলৈ লওঁ। খোৱাৰ পিছতে মোৰ কাম আছে, কাপোৰ ধুব লাগিব। তাৰপিছতে আকৌ মাছৰ জোল এখন বনাম, সেইখন হৈছে কৰ্দৈ টেঙা, আৰু সেই কৰ্দৈ টেঙা মাছৰ জোলখন আপোনালোকক দেখুৱাম বুলি মই ভাবিছোঁ। আৰু কালিয়ে কেইটামান মই মাছ আনি থৈ দিছিলোঁ, সেই মাছকেইটা কৰ্দৈ টেঙাৰ লগত খাম বুলি ভাবিছোঁ, কিয়নো এই ইমান বেছি গৰম পৰিছে, গৰমত টেঙা খাবৰ কাৰণে খুব ভাল লাগে, আৰু সেইকাৰণে মই আজি মাছৰ জোলখন টেঙাৰ সৈতে বনাম আৰু খাবৰ কাৰণে। আৰু আপোনালোকৰ ট্ৰাই কৰিবচোন কেতিয়াবা বাৰু। বহুতে হয়তো কেঁচা মাছেৰে হয়তো বনায়, কিন্তু মোৰ কেঁচা মাছ ভাল নালাগে বাবে মই ফ্ৰাই কৰি লৈছোঁ। আৰু এই কৰ্দৈ টেঙা হৈছে বনৌষধিৰ ঔষধৰ দৰে এটা কাম কৰে। সেয়া জণ্ডিছৰ ক্ষেত্ৰত কৰে, লিভাৰৰ ক্ষেত্ৰত কৰে, আৰু বহুতকেইটা গুণ আছে। সেইকাৰণে কৰ্দৈ টেঙা খোৱাটো আমাৰ বহুত জৰুৰী হয়। আৰু যদি কাৰোবাৰ জণ্ডিছ বেছি হৈ থাকে, কৰ্দৈ টেঙা এনেকৈ নৰ্মেলি মছলা নিদিয়াকৈ বা সুদায়ে চুবাই হ'লেও খাব পাৰে টেঙা, তেতিয়াহ'লে জণ্ডিছটো বহুতখিনি কমি থাকে। আৰু লগতে মই এনেকৈ আজি বনালোঁ মাছৰ জোল আৰু কৰ্দৈ টেঙা। মাজে মাজে মই খাই থাকোঁ, কাৰণ মই জানো এই বেমাৰৰ ক্ষেত্ৰতো খুব ভাল হয়, ঔষধি টাইপত কাম কৰে। আৰু যিসকলে নাজানে হয়তো সেইসকলে কৰ্দৈ টেঙা খাব, আৰু শুকাই ৰাখিলেও ষ্ট'ৰ কৰি ৰাখিব পাৰে শুকাই কিনে, তেতিয়া কেতিয়াবা কামত আহে। কাৰণ কেতিয়াবা কৰ্দৈ টেঙা পাবৰ কাৰণে বহুত টান হয়। যিখিনি মই পানী ৰাখিছিলোঁ সেইখিনি মই ইয়াতে দিলোঁ, লগত উতল অহাৰ লগে লগে ফ্ৰাই মাছকেইটাও মই দি দিলোঁ ইয়াতে। আৰু অকণমান উতল অহাৰ পিছত যাব, আৰু লগতে আপোনালোকে চাই নিশ্চয় ভাল পাব, আৰু কেতিয়াবা আপোনালোকে নোখোৱাসকলে ট্ৰাই কৰিব। আজিলৈ এইখিনিতে। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।